নমস্কাৰ, মোৰ নতুন ইউটিউব চেনেলটোলৈ তোমালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ HS ফাৰ্ষ্ট ইয়েৰ আছামিজ ছাবজেক্টৰ ছেকেণ্ড লেছন অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ। এই পাঠটিৰ আৰ্হি প্ৰশ্নৰ অৰ্থাৎ মডেল কুৱেশ্যনৰ দীঘল প্ৰশ্নৰ 4 আৰু 5 নম্বৰ এই দুটা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। এই দুটা প্ৰশ্নৰ উত্তৰ ৰৈ গৈছিলে আগৰ ভিডিঅ'টোত দিবলৈ, সেইবাবে মই এই ভিডিঅ'টোত তোমালোকক এই দুটা প্ৰশ্নৰ উত্তৰে কৰি দিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা আৰু কমেণ্ট বক্সত ভিডিঅ'টি কেনেকুৱা পালা কমেণ্ট কৰিবা আৰু যদি কিবা বুজাওঁতে বা নোটখিনি দিওঁতে ভুল ৰৈ গৈছে তেতিয়াহ'লে তোমালোকে ভুলবোৰ আঙুলিয়াই দিবা। মই নেক্সট ভিডিঅ'ত শুধৰাই দিবলৈ চেষ্টা কৰিম। এতিয়া অহা প্ৰশ্ন দুটিলৈ। কুৱেশ্যন নম্বৰ 1, গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক'ত কোনে মজলিছ বৈঠকৰ আয়োজন কৰিছিল বুজাই লিখা। 4 and 5 মাৰ্কৰ বাবে তোমালোকৰ হয় এই প্ৰশ্নৰ উত্তৰবোৰ আৰু তোমালোকৰ মেক্সিমাম 4-5 মাৰ্কৰে কুৱেশ্যন আহিব। আৰু চোৱা টু দ্য আনচাৰ। অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ পাঠটিৰ লেখক হ'ল পদ্মনাথ গোহাঞিবৰুৱা। পাঠটি লেখকৰ মূল সোঁৱৰণি গ্ৰন্থৰ পৰা লোৱা হৈছে। পাঠটিৰ যোগেদি লেখকে মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ কথা ব্যাখ্যা কৰিছে। এতিয়া চোৱা নেক্সট পেৰেগ্ৰাফটো। 1921 চনৰ 21 আগষ্টৰ দিনা যেতিয়া মহাত্মা গান্ধী ভাৰতৰ অন্য ৰাজ্যৰ লগতে অসম ভ্ৰমণৰ বাবেও আহিছিল, তেতিয়া গান্ধীজীৰ সন্মানাৰ্থে আগৰৱালা পকীৰ সন্মুখত সন্ধিয়া 7 বজাৰ পৰা বহল ঘাঁহনি চোতালত নানা বৰণীয়া কপাহী দলিচা ত্ৰিপাল আৰু নগাধাৰী পাৰি মজলিছ অৰ্থাৎ বৈঠক পতা হৈছিল। এই সভাখন ইয়াত খনটো দিবলৈ থাকি গ'ল, তোমালোকে দি ল'বা। সভাখন লেখক পদ্মনাথ গোহাঞিবৰুৱাই আহ্বান কৰিছিল। তেজপুৰ চহৰত অনুষ্ঠিত হৈছিল। নিৰ্ধাৰিত কাৰ্যতালিকা অনুসৰি চহৰৰ গণ্যমান্য লোকসকল দূৰৈৰ পৰা আহি অভ্যৰ্থনাত যোগ দিয়া ৰাইজৰ নেতা শ্ৰেণী, ৰাইজৰ এভাগ আৰু টাউনবাসী সৰ্বসাধাৰণ মানুহবোৰ চাপি ধীৰে হাতে যথাযোগ্য ঠাইত আসন ল'লেহি। এই সভাখনত গোহাঞিবৰুৱাৰ বাহিৰে আন কোনো চৰকাৰী চাকৰিয়াল বা পেঞ্চনিয়াৰ আৰু চৰকাৰৰ খিতাপধাৰীয়ে মজলিছ অৰ্থাৎ সভাত উপস্থিত নাছিল। 7 মান বজাত গান্ধীজীয়ে জিৰণি কোঠাৰ পৰা ওলাই আহিল আৰু সভাত সমবেত হোৱা ব্যক্তিসকলে গান্ধীজীক দেখি সন্মান জনালে। তাৰ পিছত গান্ধীজীয়ে গাৰো পাৰি থোৱা আসনত বহিল। তেখেতে আসন গ্ৰহণ কৰিয়েই হিন্দী গুজৰাটী ভাষাত ভাষণ দিবলৈ আৰম্ভ কৰিলে। তাৰ লগে লগে ৰাইজসকলে ভাষণ শুনি গ'ল আৰু ভাষণ শেষ হোৱাৰ পিছত গান্ধীজীও ভিতৰত সোমাল আৰু সভাত থকা ব্যক্তিসকলো ঘৰমুৱা হ'ল। এয়াই আছিল গোহাঞিবৰুৱাই
তেজপুৰত অনুষ্ঠিত কৰা মজলিছ বা বৈঠক এনেদৰে গোহাঁই বৰুৱাই বৈঠক আয়োজন কৰিছিল। এয়াই আছিলে 4 নম্বৰ কুৱেশ্যনটো দীঘল প্ৰশ্নৰ। আৰু যদি তোমালোকে মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা, আৰু যদি তোমালোকে অলৰেডি ছাবস্ক্ৰাইব কৰিছা তোমালোকক অশেষ ধন্যবাদ জনাইছোঁ। এতিয়া আহা দ্বিতীয়টো প্ৰশ্নলৈ। ছেকেণ্ড কুৱেশ্যনটো হৈছে আচৰিত ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে। এই কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাই লিখা। এতিয়া চোৱা টু দ্য আনচাৰ। অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ পাঠটিৰ লেখক হ'ল পদ্মনাথ গোহাঁই বৰুৱা। পাঠটিৰ লেখকৰ মোৰ সোঁৱৰণি নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। পাঠটিৰ যোগেদি লেখকে গান্ধীজীৰ ভাৰতৰ অন্য ৰাজ্যৰ লগতে অসম ভ্ৰমণ কৰিবলৈও আহিছিল সেই বিষয়ে এই পাঠটিত আলোচনা কৰিছে। মহাত্মা গান্ধীয়ে ভাৰতৰ ৰাজ্যবোৰলৈ পৰ্যটনৰ বাবে আহিছিল, সেই ক্ষেত্ৰতে অসমলৈও আহিছিল। গান্ধীজীয়ে অসমৰ পৰ্যটনলৈ আহোঁতে তেজপুৰলৈও আহিছিল। তেজপুৰলৈ আহি তেজপুৰৰ জাহাজঘাটত নামেহি। জাহাজঘাটত নমাৰ পাছত মিষ্টাৰ তৰুণৰাম ফুকনে লেখক অৰ্থাৎ পদ্মনাথ গোহাঁই বৰুৱাক তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা বুলি পৰিচয় কৰাই দিছিল। তেতিয়া মহাত্মা গান্ধীয়ে কৈছিল, আচৰিত ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে। তেতিয়া মিষ্টাৰ তৰুণৰাম ফুকনে গান্ধীজীক বুজাই কৈছিল যে ৰায়চাহাব খিতাপ পদ্মনাথ গোহাঁই বৰুৱাক চৰকাৰে দিয়া হয় যদিও আচলতে তেওঁ ৰাইজৰ উন্নতিৰ হকেহে কাম কৰে। মহাত্মাই এই কথাষাৰ কোৱাৰ কাৰণ হ'ল সেই সময়ত ভাৰতত ব্ৰিটিছৰ শাসনকাল চলি আছিল, যিটো দিব নালাগিছিল, যিগৰাকী মহাত্মা গান্ধীয়ে বিৰোধিতা কৰি আহিছিল। গান্ধীয়ে সদায় স্বাধীন ভাৰতৰ সপোন দেখিছিল, কিন্তু সেই সময়ত সকলো ব্ৰিটিছ চৰকাৰৰ অধীন আছিল। চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰৰ কঠোৰ নীতি নিয়মৰ মাজত আবদ্ধ থাকিবলগীয়া হৈছিল। সেইবাবে বেচৰকাৰী অনুষ্ঠানত যোগদান কৰাটো চৰকাৰে বিচৰা নাছিল। কিন্তু তেনে এটা সময়ত পদ্মনাথ গোহাঁই বৰুৱা এজন চৰকাৰী খিতাপধাৰী ব্যক্তি হৈও মহাত্মা গান্ধীক আদৰিব গৈছিল। সেইবাবে গান্ধীয়ে এই কথাষাৰ কৈছিল। আলোচনাৰ পৰা ক'ব পাৰি যে মহাত্মা গান্ধী এগৰাকী স্বাধীনচিতীয়া ব্যক্তি আৰু গান্ধীৰ আদৰ্শক সকলো ব্যক্তিয়ে অনুসৰণ কৰিবলগীয়া। আজিলৈ এইখিনিয়ে আছিলে প্ৰশ্ন উত্তৰ। দুটা প্ৰশ্ন উত্তৰ তোমালোকলৈ লৈ আহিছোঁ তোমালোকৰ বিশেষ সুবিধা হ'ব বুলি। আৰু যদি তোমালোকক এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ লাগে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই তোমালোকক দি যাবলৈ চেষ্টা কৰিম। কোনটো প্ৰশ্ন উত্তৰ লাগে সেইটো কমেণ্ট কৰি দিবা, কমেণ্টত লিখি দিবা। সেই প্ৰশ্নটোৰ উত্তৰ মই তোমালোকক দিবলৈ চেষ্টা কৰিম, দি যাম। আৰু তোমালোকৰ মই কৈছোঁৱে আগৰ ভিডিঅ'টোত তোমালোকৰ পৰীক্ষাৰ বাবে তোমালোকক মই সকলো ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ দি যাম। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা। যেতিয়াই মই ভিডিঅ' দিওঁ তেতিয়াই তোমালোকে পাই যোৱা। আজিলৈ ধন্যবাদ।